গাড়ী স্পীড চলাব পৰাজনকে এজন ভাল ড্ৰাইভাৰ বুলি নকয়। চাওক, অলপমান ভুলৰ কাৰণে তেখেতলোকৰ গোটেই পৰিয়ালটো আজি পানীৰ তলত ডুব যাবলগীয়া হ'ল। কি আচলতে সকলোৱে আজিকালি গাড়ীখন চলাবলৈ শিকাটো অত্যন্ত প্ৰয়োজনীয়। মানৱ জীৱনত আজিকালি গাড়ীখন শিকাটো গাড়ী চলাবলৈ শিকাটো বহুতে দৰকাৰ। সকলোৱে ঘৰত গাড়ী কিনিছে। এনেকুৱা দেখিব পোৱা গৈছে আজিকালি সমাজত গাড়ীখন কালি কিনি আনিম আৰু পিছদিনাখন ৰাতিপুৱা গাড়ী উলিয়াই চলাবলৈ শিকে। অলপমান চলাব পাৰিলে বুলিয়ে যে গোটেই যেন গাড়ীখন চলাব জনা হ'ব এনেকুৱা হ'ব। কিন্তু এইটো ভুল কথা হয়। গাড়ীখনৰ বিষয়ে ভালকৈ জানি লওক। গাড়ীখনৰ যিটো ভৰ, আপোনাৰ কিমানটো স্পীড যাব লাগিব, কি কথা, ব্ৰেক মৰা, গাড়ীখনৰ যিটো ভলিউমটো, গাড়ীখনৰ যিটো চাইজ আকাৰ, কিমান দীঘল কিমান বহল, আপোনাৰ গাড়ীখনৰ সকলোখিনি আপুনি শিকি লওক একবাৰ। ওচৰত প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে এখন এখন ড্ৰাইভিং স্কুল আছে। স্কুলতে গৈ হ'লেও বা বেলেগ স্কুলত যদিও যাবলৈ আপোনাৰ সময় নাই, বেলেগ মানুহ জনা মানুহৰ ওচৰত ভালকৈ শিকি লওক। মানুহ কিছুমানে ওচৰতে মাৰি পিনি কয় নহয়, বোলে হয় 3 নম্বৰ গিয়াৰ লগাই একদম পুৰা ফালি চলি যাবি, এক্সেল দবাই যাবি। এইবোৰ নহয়, বুজিলে নাই? চাওক না, মোৰে বেয়া লাগিছে। আজি মই এই ভিডিঅ'টো বেলেগ এটা জেগাৰ পৰা ভিডিঅ'টো কপি কৰিছোঁ যদিও আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক, আমি সদায় হাঁহি ধেমালি কৰি থাকোঁ। এই গাড়ী বস্তুটো তেনেকুৱা হয়, আপোনাৰ চকুৰ আগৰ পৰা নিমিষতে আপোনাৰ জীৱনটো বেলেগৰ জীৱন এটা কাঢ়ি লৈ যাব, অলপমান ভুলৰ কাৰণে। সেই ভুলটো লাগে আপোনাৰে হওক বা দ্বিতীয়জন ব্যক্তিয়ে হওক। গতিকে গাড়ীৰ লগত কোনোদিন খেলা নকৰিব, বা গাড়ীখনৰ লগত আধা অৰ্ধশিক্ষা ভয়ংকৰ বুলি যেনেকে কথাটো কয়, ঠিক তেনেকা। মই আপোনাক ক'বলৈ যোৱা নাই যে গাড়ীখন আপোনালোকৰ সম্পূৰ্ণ ইঞ্জিনৰ বিষয়ে সকলো চব জানি লওক, তাৰপৰা চলাবলৈ শিকক, সেইটো ক'ব যোৱা নাই। এটলিষ্ট আপোনালোকে ড্ৰাইভিঙৰ যিখিনি ছিগনেল থাকে, কোনটো ৰাস্তাত কিমান স্পীড চলাব লাগে, কেনেকৈ চলাব লাগে, গান লগালে গান আমাৰ গাড়ীৰ ভিতৰত কিমান চাউণ্ড হ'ব লাগে, আৰু লুকিং গ্লাছসমূহ কেনেকৈ এডজাষ্ট কৰিব লাগে, গাড়ীৰ চকাত হাৱা কিমান থ'ব লাগে, এটলিষ্ট ইমানটোতো শিকি লওক। কথা নাই বতৰা নাই, গাড়ীখন কালি পৰহি কিনি আনিলে উলিয়াই ৰাতিপুৱা ভুৱাকৈ লৈ গুচি যাব, দিবগৈ গছত খুন্দা মাৰি পিনি কিবা হেন তেন, বোলে কি হ'ল, আমুক মৰিলে, আমুক ঢুকালে। এইবোৰ কথাই সমাজত বহুত আজিকালি কি গম পাইছে নাই, বহুত বেয়া লগা এটা মানুহৰ জীৱন নিমিষতে হেৰাই যায়। মোক ক'বলৈ ভাষা নাইকিয়া হৈছে। এই ভিডিঅ'টো চাই আপোনাক কেনেকুৱা লাগিছে অনুভৱটো চাওক। আপোনালোকে নতুন গাড়ী উলিয়াই অনা 15 দিন হ'ল কি নহ'ল, উলিয়াই আনি পিনি অলপমান গাড়ীখন কাটিং কুটিং কৰি পিনি সৰু সুৰা গলিত পাৰ কৰিব পাৰিলে বুলিয়ে গোটেই গাড়ীখনৰ পৰা মাষ্টৰে বনি গ'লহি। এনেকে হয় জানো কথাটো? মানুহে এমাহ দুমাহ কি 5 মাহ 6 মাহ গাড়ীখন চলাবলৈ ভালকে অলপমান শিকিও সাহস নকৰে মেইন ৰাস্তাত গাড়ী চলাবলৈ বা এনেকে স্পীড গাড়ী চলাবলৈ। আজিকালি কি হয়, গাড়ীবিলাকৰ জাষ্ট ষ্টেৰিংডাল ধৰিব পাৰিলেই হ'ল, সি ড্ৰাইভাৰ সেইজন আচলতে প্ৰকৃত ড্ৰাইভাৰ সেইজন নহয়। এটলিষ্ট আপোনাক মই এইটো ক'ব যোৱা নাই যে মই ইমান দিনে চাকৰি ৰিলেটেড, ধৰি লওক চাকৰি এটা পাবৰ কাৰণে কেনেকৈ গাড়ীখন চলাব লাগে, কি কৰিব লাগে, এনেকুৱা ভিডিঅ' মই প্ৰস্তুত কৰি পিনি সকলোকে দেখাই আছিলোঁ। কিন্তু আজি মই এই ভিডিঅ'টো এনেকুৱাকৈ বনাইছোঁ যে কিছুমান মই ভিডিঅ' দেখা পাওঁ, আমি যেতিয়া নেকি ভিডিঅ'য়ে আৰু মই ৰিয়েল লাইফত মই যেতিয়া নেকি এঠাইৰ পৰা আনঠাইলৈ গৈ থকা অৱস্থাত মই চকুৰ আগত কিছুমান দুৰ্ঘটনা দেখা পাওঁ, সেই ঘটনাখিনি চাই মোৰ অত্যন্ত দুখ লাগে। সেই দুখখিনি কিহৰ পৰা হয় গম পায়নে? আমাৰ মানুহখিনি নিজৰ ভুলৰ কাৰণে এনেকুৱা কিছুমান ঘটনা ঘটে। গাড়ীখন অলপমান কি কয়, গাড়ীখনৰ যিটো ভলিউমটো কিমান ডাঙৰ আকাৰ, গাড়ীখনৰ বহলটো কিমান, দীঘলটো কিমান, ওখটো কিমান, এইটোৰ বিষয়ে ভালকে নজনাকে সি গাড়ীখন একদম পুৰা 120 তাৰপাছতে গাড়ীখন ৰাস্তালৈ বা মেইন ৰাস্তালৈ ইমানটো হেৰি কৰিব নোৱাৰে। এতিয়া বলক আমি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। তাতে কিছুমান মই এইবাৰ ইণ্টাৰভিউটো কিছুমান কথা আপোনালোকক ধুনীয়াকৈ বুজাই দিম, কেনেকৈ হ'ব লাগে কি কথা। সকলোকে ভিডিঅ'টো চাই থাকিব, যথেষ্ট ভাল লাগিব। আৰু নজনা কথা বা কিছুমান যদি কথা সুধিব বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰি আপোনালোকে সুধিব পাৰে। মই যিমান পাৰোঁ, মই যিমানটো জানো, মই কোৱা নাই যে মই চব জানো গাড়ীৰ বিষয়ে, যিমানটো জানো আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আহক আমি চাই লওঁ এখন বলেৰ'খনত আমি যিখিনি ড্ৰাইভিং টেষ্টটো সোধে বা কেনেকৈ কৰিবলগীয়া কৌশলটো। প্ৰথমতে আপোনালোকে আহি পিনি গাড়ীখন চিটত বহাৰ আগতে চাৰিওফালে এনেকৈ এপাক ঘূৰি পিনি চকাকেইটাত একবাৰ টেষ্ট কৰিব, এই হাৱাটো আপুনি চাই ল'ব লাগিব। তো হাৱাটো পোৱাৰ পাছত আপোনালোকে গাড়ীখনত আহিলে, তো অহাৰ পাছত গাড়ীখনত আমি চিটত যিটো বহিম একদম চাবি দিলে হ'ব। এটা চাবিটো বলেৰ'খনৰ। তো আহি পিনি আমি প্ৰথমতে বহিম। এটা কথা মনত ৰাখিব আপোনালোকক সদায়, মোৰ এক্সপেৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ আপোনালোকক, যেতিয়ালৈকে নেকি গাড়ীখনৰ আপোনাৰ যিজন ছিনিয়ৰ বা অফিচাৰ থাকিব, তেখেত গাড়ীখন নবহালৈকে আপুনি ড্ৰাইভাৰ চিটটোত বহি নল'ব।
সেইটো যদি বহি দিয়ে তাতো এটা আপোনাৰ মাইনাছ পইণ্ট থাকে। গতিকেলৈ যিজন আপোনালোকৰ অফিচত যাব, MBA যায় বা DTO যায়, যিজন যাব সেইজনক আকৌ গাড়ীখনত বহি ল'ব দিব। তাৰপাছতহে আপুনি গাড়ী চিটত বহিব। এই কথাটো গুৰুত্ব দিব। তাৰপাছত আমি ডিউটিখিনি যেতিয়া কৰিবলগীয়া হয় একেটাই চিষ্টেম পদ্ধতি একেটাই। যিজন অফিচাৰ যাব গাড়ীখনত সেই অফিচাৰজন বহাৰ পাছতে আমি চালকসকল বা ড্ৰাইভাৰসকল গাড়ী চিটত বহিব লাগে। গতিকে আহক, তাৰপাছতে গাড়ী চিটত বহিলোঁ। গাড়ী চিটত বহি লৈ পিনি প্ৰথমতে আমি চাবিটো আচলতে ভৰাবৰ কাৰণে কি কৰিব লাগে, এনেকৈ যিটো হাতৰ আঙুলি আছে এই টিপটো বুজি পাব লাগিব আৰু ইয়াতে এনেকৈ লগাই লৈ পিনি অন কৰিব লাগে। মূৰটো বেগা কৰি পিনি এনেকৈ চাই পিনি ভৰাই থাকিব নালাগে। আৰু ষ্টেণ্ডডাল লক কৰি দিয়ে। তাত ষ্টেণ্ডডাল লক হৈ থাকিলে মানে এতিয়া ষ্টেণ্ডডাল লক হৈ আছে, তেতিয়া কি হ'ব, আমাৰ চাবিটো পাক নাখাব বা অন নহ'ব। তেতিয়া এনেকৈ ষ্টেণ্ডডাল অকণমান এপাক পকাই লৈ পিনি চাবিটো এনেকৈ অন কৰিব লাগে। অন কৰাৰ অটো অন হ'ল। তাৰপৰা আৰু এঘাত অন কৰিব। অন কৰাৰ পাছত যেতিয়া নেকি আমাৰ মিটাৰৰ বস্তু গোটেই ইলেক্ট্ৰিকটো আহিব, মানে কাৰেণ্টটো আহিব, তাতে মিটাৰ লাইটটো জ্বলিলে তাৰপাছত ইয়াত কি হয়, ইয়াতে হিট প্লাগ আৰু যিখিনি আমাৰ বেটাৰী, তাৰপিছত তেলৰ আৰু কি কয় হেণ্ড ব্ৰেক, ছিট বেল্ট এইবিলাকৰ যিখিনি চিগনেল লাইটখিনি অন হ'ব। অন হোৱাৰ পাছত ডাইনেমাৰ যিটো আমাৰ সেই হিট প্লাগৰ চিগনেলটো আহে, সেই হিট প্লাগৰ চিগনেলটো অফ হোৱাৰ পাছতে আমি চেল্ফটো মাৰিব লাগে। আৰু চেল্ফটো মাৰিলে পিনি ষ্টাৰ্টটো যেতিয়া হ'ব, ষ্টাৰ্টটো হোৱাৰ পাছত আপোনালোকে প্ৰথম কি কৰিব, এই চিটটো যিটো বহা চিট আছে চিটটো আপোনালোকে এইটো এডজাষ্ট কৰিব। সদায় মনত ৰাখিব, বাওঁ হাতখন বলেৰো হ'লে মানে বাওঁ হাতখন ষ্টেঙত ধৰিব আৰু সোঁ হাতখনে এই যিটো লক আছে চিটৰ সেইটো এডজাষ্ট এনেকৈ মিলাই ল'ব। জোখত আপোনাৰ যিটো মানে যেনেকৈ আপুনি কমফৰ্ট হয়, হয়তো সকলোবিলাক ল'ৰা একে সমান ওখ পাখ নহয়, সেইটো হ'ল। নেক্সট আছে আমাৰ চিটটো, যিটো নেকি এইটো আপ এণ্ড ডাউন কৰিব পাৰে, এইটো এডজাষ্ট কৰি ল'ব। এইকেইটা হৈ গ'ল। মুঠতে গাড়ীখন আপুনি চলাব, যিহেতু গোটেই গাড়ীখনৰ লগতে গাড়ীত যিমানখিনি মানুহ যায় সেইখিনি আপোনাৰ ওপৰতে ভৰসা কৰিব। আৰু যদিহে গাড়ীখন ভালকৈ চলাবলৈ শিকি নলয়, তেনেহ'লে কি দশা হ'ব আপোনাৰ চাই লওক। আপুনি চাকৰিটোৰ বাবেই নহয়, আপোনাৰ ফেমিলিৰ সৈতে কেতিয়াবা ক'ৰবাত ফুৰিব যাব, আপুনি গাড়ীখন চলাই যাব, ফেমিলি বহি যাব। যদি গাড়ীখন আপুনি ভালকৈ চলাব নাজানে বা আপোনাৰ অকণমান ভুলৰ কাৰণে এনেকুৱা পৰিস্থিতি আপুনি সন্মুখীন হ'ব পাৰে বা আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ লগতে এনেকুৱা ঘটনা ঘটিবও পাৰে। সেয়েহে মই আপোনাক অনুৰোধ কৰিছোঁ যে ভালকৈ গাড়ীখন চলাবলৈ শিকি লওক। ভালকৈ যিখিনি ট্ৰেফিক চিগনেল আছে চিগনেলখিনি ভালকৈ শিকি লওক। নহ'লে পাছতো এনেকুৱা আপোনাৰ বহুত প্ৰব্লেম হ'ব পাৰে। তেনেহ'লে বাকী কথাখিনি আলোচনা কৰোঁ, বলকচোন। আৰু এতিয়া মিষ্টেক হৈ যায়, চবৰে মিষ্টেক হ'বই। গতিকে ভালকৈ আপুনি বহি ল'ব। বহাৰ পাছত ছাইডৰ যি দুখন মেৰ' আছে, লুকিং গ্লাছ দুখন থাকে, সেই দুখন ভালকৈ মিলাই ল'ব। এইখন আৰু সেইখন মিলাই ল'ব। মাজৰখন যদিও একেটা ঠিক জেগাত থাকে যদিও আপুনি কি কৰিব, একেবাৰে হাতেৰে পিনি এইটো মিলাই ল'ব। এইখিনি হ'ল আপোনাৰ কৰ্তব্য কৰিবলগীয়া কাম। নিৰীক্ষকজনে আপোনাৰ পিছফালৰ পৰা বহি পিনি চাই থাকিব আৰু আপোনাৰ লেফ্ট হেণ্ড ছাইডত এজন উস্তাদ বহি থাকিব। যদিহে আপুনি গাড়ীখন চলাব নোৱাৰে বা কিবা হয়, তো তেখেতে গাড়ীখন আকৌ ৰিটাৰ্ণ লৈ আহিব জেগালৈ। গতিকে হতাশ নহ'ব বেছিকৈ। বস্তুখিনি বা যিখিনি কাম কৰিবলগীয়া থাকে আপোনালোকে নিয়াৰিকৈ লাহে লাহে কৰিব চেষ্টা কৰিব। বেছি হুৰমুৰ কৰিলে মানে আপোনালোকে ফেইল হৈ যোৱা মানে সম্ভাৱনা বেছি থাকে। তাৰপাছতে ষ্টাৰ্ট দিব। ষ্টাৰ্টটো দি পিনি প্ৰথম 1 নম্বৰ গিয়াৰ লগাব। গিয়াৰ লগাই পিনি কি কৰিব, ক্লাছ ল'ব আৰু ব্ৰেক ল'ব। এইখিনিতো জানিবই, যিহেতু সেইখিনি মই নাই কোৱা, সেইকাৰণে চিধা কৈছোঁ যে 1 নম্বৰ গিয়াৰ লগাব। গিয়াৰ লগাই লৈ পিনি লাহে লাহে গৈ পিনি অলপ দূৰ যোৱাৰ পাছত তাৰপৰা ক্লাছ ল'ব আৰু 2 নম্বৰ লগাই পিনি ৰাইট ছাইড যায়, লেফ্ট ছাইড যায়, সেই বস্তুটো লক্ষ্য কৰি আপোনালোকে চিগনেল, এই ইণ্ডিকেটাৰ যিটো লাইট আছে, এই বস্তুটো দিবলৈ আপোনালোকে চেষ্টা কৰিব। তেতিয়া আপোনাৰ তাত থকা যিটো নাম্বাৰ, ফুল নাম্বাৰ পাবলৈ সক্ষম হ'ব। তো এইখিনি গম পালে।